সঁচা কথা শুনিবানে? যদি তুমি জীৱনত নিজৰ সপোনৰ বাবে সংগ্ৰাম নকৰা, এই জগতে তোমাক আনৰ সপোন পূৰণ কৰিবলৈ ব্যৱহাৰ কৰিব। আজিয়ে সিদ্ধান্ত লোৱা, তুমি নিজৰ সপোন জীয়াবা নে আনৰ? তুমি নিজৰ কাহিনীৰ নায়ক নহ'লে আন কাহিনীৰ এটা সৰু চৰিত্ৰ হৈ ৰৈ যাবা। জীৱন কেৱল দৰমহা পোৱাৰ বাবে নহয়, নিজৰ সপোন পূৰণ কৰিবলৈ পোৱা সুযোগ। যদি আজি আমি নিজৰ সপোনবোৰ পূৰণ নকৰোঁ, তেন্তে এদিন নিজকে হেৰুৱাই পেলাম আন কাৰোবাৰ সপোন পূৰণ কৰাত। জীৱন আন কাৰোবাৰ গোল পূৰণ কৰিবলৈ পোৱা নহয়। তুমি কাৰোবাৰ কৰ্মচাৰী হোৱাৰ আগতে নিজৰ সপোন আৰু নিজৰ লক্ষ্যৰ গৰাকী। মানুহে ক'বই, এটা চাকৰি লৈ জীৱনটো নিৰাপদ কৰা, ৰিস্ক নল'বা, ইমান ডাঙৰ নাভাবিবা। কিন্তু মনত ৰাখিবা, সপোন সৰু নহয়, সৰু হয় আমাৰ সাহস। জীৱনৰ দৌৰত নিজৰ সপোনবোৰ মৰহি যাবলৈ নিদিবা। সপোন পূৰণ কৰিবলৈ দৌৰা, ৰিস্ক লোৱা, আগবাঢ়া। আজি সিদ্ধান্ত লোৱা, তুমি নিজৰ কাহিনী লিখিবা নে আন কাৰোবাৰ কাহিনীৰ এটি সৰু চৰিত্ৰ হৈ থাকিবা। পৰিশ্ৰম কঠিন নহয়, কিন্তু অনুতাপ তাতকৈ অধিক কষ্টকৰ। সেয়েহে উঠা, আৰম্ভ কৰা আৰু নিজৰ সপোনক নিজৰ পৰিচয় বনোৱা।